মৰ্নিং এণ্ড জে হিন্দ দোস্ত আপোনালোকক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম BSFৰ 2788টা পদৰ বিষয়ে। এই পদকেইটাৰ অনলাইন ডেট কেইটাৰ পৰা আৰম্ভ হৈছে আৰু কেইটালৈকে সমাপ্ত হ'ব, ইয়াৰ যোগ্যতা কিমান লাগিব আদি সকলো বিষয়ে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি যাম। তো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই যাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এনেধৰণৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকিবলৈ প্ৰথমতে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা যোনটো বেল আইকন আছে সেইটো ক্লিক কৰি অল অপশ্যনত প্ৰেছ কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধু বান্ধৱীসকল, ইয়াত আপোনালোকে নিশ্চয়কৈ দেখা পাইছে ইয়াৰ অনলাইন ডেট ইতিমধ্যে আৰম্ভ হৈ গৈছে 15 জানুৱাৰী 2022 আৰু লাষ্ট ডেট ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন বুলি দি থোৱা আছে 1 মাৰ্চ 2022। আৰু ইয়াত দি থোৱা আছে যে আপোনালোকৰ যোনটো BSFৰ অনলাইন প্ৰক্ৰিয়াটো চলি আছে 2788টা পদৰ, তাৰে সেই পদটো আপোনালোকৰ 2022 চনৰ 15 জানুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে আৰু ইয়াৰ অন্তিম তাৰিখটো হৈছে 1 মাৰ্চ। 1 মাৰ্চৰ তাৰিখৰ আগে আপোনালোকে অনলাইনটো কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকক প্ৰথমতে যাওঁ BSFৰ ফুল মিনিং কি। BSFৰ ফুল মিনিংটো বৰ্ডাৰ ছিকিউৰিটি ফৰেষ্ট, ইয়াৰ ফুল মিনিং হৈছে। ইয়াৰ যোনটো 2788টা পদৰ ভেকেঞ্চি ওলাইছে, এই পদকেইটা কি আৰু এই পদকেইটাত কিমানকেইটা পদ মেলৰ বাবে দিয়া হৈছে, কিমানকেইটা পদ ফিমেলৰ বাবে দিয়া হৈছে, সকলোখিনিৰ বিষয়ে আজি আলোচনা কৰি যাম। বন্ধু বান্ধৱীসকল, তো ইয়াতে আপোনালোকক প্ৰথমতে চেলাৰীৰ বিষয়ে কওঁ। চেলাৰী আপোনালোকক দিব 21,700ৰ পৰা 69,100 টকালৈ। আৰু ইয়াত যোনটো ভেকেঞ্চিৰ কথা মই আপোনালোকক কৈছিলোঁ, মেলৰ বাবে কিমান ভেকেঞ্চি আছে, ফিমেলৰ বাবে কিমান আছে, তো ইয়াতে দিয়া আছে মেলৰ বাবে দিয়া আছে 2651টা ভেকেঞ্চি আৰু ফিমেলৰ বাবে দিয়া আছে 137টা ভেকেঞ্চি। তো এই ভেকেঞ্চি কেইটা মেলৰ বাবে 2651টা যোনকেইটা ভেকেঞ্চি আছে আৰু ফিমেলৰ বাবে যোনকেইটা 137টা ভেকেঞ্চি আছে, তো সেই ভেকেঞ্চি কেইটাত কোনকেইটা ভেকেঞ্চি কিমানকৈ দিয়া আছে সকলো সেই সম্পৰ্কে এতিয়া আলোচনা কৰিম। তো তাৰ বাবে অলপ স্ক্ৰল ডাউন কৰিছোঁ। স্ক্ৰল ডাউন কৰোঁতে আপোনালোকে ইয়াত নিশ্চয়কৈ দেখা পাইছে ট্ৰেড নেম আৰু মেল ফিমেল বুলি দি থোৱা আছে। ইয়াতে মেল কেণ্ডিডেটৰ তলত দি ধুনীয়াকৈ চিৰিয়েলকৈ দি থোৱা আছে ভেকেঞ্চি, কোনকেইটাত কিমান ভেকেঞ্চি আছে, ফিমেলৰ কিমানকেইটা আছে। তো এইটো আপোনালোকক মোক কোৱাৰ লগতে আপোনালোকে ইয়াক পাৰিলে স্ক্ৰীনশ্বট এটা লৈ থ'ব। তো ইয়াতে দি থোৱা আছে, দিয়া আছে CT কবলাৰ দি থোৱা আছে। কবলাৰ দিয়া আছে 88, অৰ্থাৎ 88টা দিয়া আছে মেলৰ বাবে ভেকেঞ্চি আৰু ফিমেলৰ বাবে দিয়া আছে 3টা ভেকেঞ্চি। আকৌ দিয়া আছে টেইলৰ বাবে দিয়া আছে 47টা ভেকেঞ্চি, মেলৰ বাবে ফিমেলৰ বাবে 2টা আছে। আকৌ 3 নম্বৰ দিছে কুকত দিছে আপোনাৰ 897টা মেলৰ বাবে দিয়া হৈছে আৰু ফিমেলৰ বাবে দিয়া আছে 47টা। আকৌ ইয়াত দিয়া আছে WC 510 মেলৰ বাবে আৰু ফিমেলৰ বাবে দিয়া আছে 27টা। WMৰ বাবে দিয়া আছে আপোনাৰ মেল কেণ্ডিডেট 338 আৰু ফিমেলৰ বাবে দিয়া আছে 18টা। আকৌ বাৰ যোনটো দি থোৱা আছে আপোনাৰ 123টা দিয়া আছে মেল কেণ্ডিডেট, আকৌ ফিমেলৰ বাবে দিয়া আছে 7টা। চুইপাৰৰ বাবে দিয়া আছে 617টা আৰু 33টা দিয়া আছে ফিমেলৰ বাবে। কাৰ্পেণ্টাৰত দিয়া আছে 13টা মেলৰ বাবে, ফিমেলৰ বাবে দিয়া নাই। পেইণ্টাৰত দিয়া আছে 3টা মেলৰ বাবে, ফিমেলৰ বাবে দিয়া নাই। ইলেক্ট্ৰিচিয়ানত দিয়া আছে 4টা মেল কেণ্ডিডেটৰ বাবে, ফিমেলৰ বাবে নাই। আকৌ ইয়াত তলত দিয়া আছে ড্ৰাফ্টমেনত দিয়া আছে মেল কেণ্ডিডেট 1টা ভেকেঞ্চি আৰু ফিমেলৰ বাবে ইয়াত ভেকেঞ্চি দি থোৱা নাই। ৱেটাৰত দি থোৱা আছে 6টা ভেকেঞ্চি আপোনাৰ মেল কেণ্ডিডেটত, ফিমেল কেণ্ডিডেটত দিয়া নাই। আকৌ মালিত দিয়া আছে আপোনাৰ 4টা ভেকেঞ্চি, ফিমেলৰ বাবে দিয়া নাই। তো টোটেল ইয়াতে আছে 2651টা ভেকেঞ্চি দি থোৱা আছে মেল কেণ্ডিডেটৰ বাবে আৰু ফিমেল কেণ্ডিডেটৰ বাবে দিয়া আছে 137টা। তো বন্ধু বান্ধৱীসকল, ইয়াতে আমি চাওঁ এতিয়া এইজৰ বিষয়ে। তো ইয়াত এজ লিমিট দি থোৱা আছে 18 পৰা 23 বছৰ দি থোৱা আছে আৰু ইয়াত এজ ৰিলেকশ্যনছ মাত্ৰ দিয়া আছে ST SC আৰু OBC কেটেগৰীখিনিৰ কাৰণে। এতিয়া চাওক বন্ধু বান্ধৱীসকল, এই ফিজিকেল ষ্টেণ্ডাৰ্ড ইয়াত কেটেগৰী দিয়া আছে, জেণ্ডাৰ দিয়া আছে, ইয়াত আকৌ হাইট দিয়া আছে, চেষ্ট দিয়া আছে। তো ইয়াত দিয়া আছে SC ST আদিবাসী মেল কেণ্ডিডেট, ইয়াত লাগিব আপোনাৰ 162.5 চেণ্টিমিটাৰ হাইট লাগিব আৰু চেষ্টত লাগিব 76 to 81 চেণ্টিমিটাৰ। ইয়াত আকৌ দিয়া আছে কেণ্ডিডেটছ অফ হিলি এৰিয়া, এনিত দিয়া আছে মেল কেণ্ডিডেট 165 চেণ্টিমিটাৰ আৰু চেষ্টত দিয়া আছে 78 to 83 চেণ্টিমিটাৰ। আকৌ দিয়া আছে অল আদাৰ্ছ কেণ্ডিডেটছ, যিমান আদাৰ্ছ কেণ্ডিডেট আছে ইয়াত মেল কেণ্ডিডেট বুলি কৈছে যোনকেইটা, ইয়াত লাগিব তাহাঁতৰ হাইট লাগিব 167.5 চেণ্টিমিটাৰ আৰু চেষ্টত লাগিব 78.83 চেণ্টিমিটাৰ। আৰু ইয়াত দিয়া আছে নেক্সটত দিয়া আছে
SC ST আদিবাসী যোনখিনি ফিমেল ক্যান্ডিডেট আছে ফিমেল ক্যান্ডিডেটৰ লাগিব 150 সেন্টিমিটাৰ ফিমেল ক্যান্ডিডেটৰ চেষ্টৰ কোনো প্ৰয়োজন নাই আকৌ দিয়া আছে ক্যান্ডিডেটস অফ ফিলি এৰিয়া এনি বুলি দি থোৱা আছে আৰু তাহাঁতৰ যোনবিলাক ফিমেল ক্যান্ডিডেট হয় ফিমেল ক্যান্ডিডেটৰ ইয়াত যোনকেইটা হিল এৰিয়াৰ বুলি আছে 155 সেন্টিমিটাৰ লাগিব হাইট চেষ্ট প্ৰয়োজন নাই আকৌ নেক্সট দিয়া আছে অল আদাৰ ক্যান্ডিডেটস ফিমেল 157 সেন্টিমিটাৰ লাগিব হাইট চেষ্টৰ প্ৰয়োজন নাই তো ইয়াতে বন্ধুসকল যিমানখিনি ফিমেল ক্যান্ডিডেট আছে তাহাঁতৰ চেষ্টৰ কোনো প্ৰয়োজন নাই খালি তেওঁলোকৰ হাইটৰহে প্ৰয়োজন আছে অৰ্থাৎ হাইট জোখা হ'ব বন্ধুসকল এতিয়া আমি এপ্লিকেশন ফিজ চাওঁ ইয়াত OBC যোনখিনি আছে OBC খিনিহে মাত্ৰ ড্ৰাফট কটাব লাগিব 100 টকা বাকিখিনি ক্যাটাগৰীৰ ক্যান্ডিডেট হ'ব তেওঁলোকে কোনো ধৰণৰ ড্ৰাফট কাটিবলৈ প্ৰয়োজন নাই এতিয়া আহো আমি ইয়াৰ যোগ্যতা কিমান লাগিব আপোনাক প্ৰথমতে কৈছিল যোগ্যতা মাত্ৰ মেট্ৰিক পাছে লাগিব কিন্তু ইয়াত আপোনাক যোনখিনি ভ্যাকেন্সিৰ কথা কৈছে সেই ভ্যাকেন্সিৰ কাৰণে একোটাকৈ এক্সপেৰিয়েন্স সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব সো বন্ধুসকল এইটোৱে আছিল আজি এটা সৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকক BSFৰ নতুন ভ্যাকেন্সিৰ বিষয়ে জনোৱাৰ যদি আজি ভিডিঅ'টো আপোনালোকৰ কোনো গুৰুত্বপূৰ্ণ যেন লাগে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো ক্লিক কৰি অল অপচনত ক্লিক কৰি দিব সাজিলে বাই আজি ভিডিঅ'টো ইমানেই চোৱাৰ বাবে ধন্যবাদ জয় হিন্দ জয় ভাৰত জয় অসম